এঞ্জেলছ কম্পিউটাৰলৈ স্বাগতম। আজি এটা আনাডাৰ ডিভাইচ ৰিপেয়াৰ কৰিব ওলাইছোঁ। ডিভাইচটো হ'ল HP LaserJet প্ৰিণ্টাৰ। এইটো দেখা পাইছে HP LaserJet প্ৰিণ্টাৰ। প্ৰিণ্টাৰটো অন হয়, দেখা পাইছে এইটো অন হৈ আছে। আপোনাৰ LED দেখা পাইছে, LED ষ্টেটাছত অন হৈ আছে, পাৱাৰ অন হৈ আছে। ইয়াৰ প্ৰব্লেমটো হৈ গ'ল কি যে ই প্ৰিণ্ট নহয়। এতিয়া চাওক, মই এতিয়া কিবা এটা ইয়াত কাগজ দিলোঁ, এখন কাগজখন ইয়াত দিলোঁ। দিয়াৰ পিছত মই ধৰি লওক জেৰক্স মাৰিছোঁ, আপোনাৰ প্ৰিণ্ট দিছোঁ, প্ৰিণ্ট নল'ব চাব। প্ৰিণ্ট পেপাৰটো পিক কৰিব নোৱাৰে, দেখিছে? পেপাৰটো পিক কৰিব নোৱাৰে, এতিয়া এই প্ৰিণ্টাৰটো মই ৰিপেয়াৰ কৰিম, চাব আপোনালোকৰ সন্মুখতে কৰিম। প্ৰথমে পাৱাৰটো অফ কৰি ল'লোঁ, পাৱাৰটো অফ কৰাৰ পিছত কাৰ্টিজ লাগি আছে, দেখা পাইছে? এইটো HP অৰিজিনেল কাৰ্টিজ লাগি আছে, HP 88A। এতিয়া ইয়াৰ সমস্যাটো হ'ল, এইটো কাৰ্টিজটো ওলাই দিলোঁ মই। সমস্যাটো ইয়াৰ পিক আপ ৰোলাৰৰ প্ৰব্লেম। এতিয়া মই যদি ইয়াৰ পিক আপ ৰোলাৰটো লগাই দিওঁ, তেতিয়াহ'লে প্ৰিণ্টাৰটো ঠিক হৈ যাব। এতিয়া ধৰি লওক মই এটা পিক আপ ৰোলাৰ ল'লোঁ, এইটো পিক আপ ৰোলাৰটো লগাই দিম। এইটো পিক আপ ৰোলাৰ, এইটো পিক আপ ৰোলাৰটো লগাই দিলোঁ। এতিয়া কাৰ্টিজটো লগাই চাওঁ কি হয়। এতিয়া কাৰ্টিজটো মই এইটো লগাই দিলোঁ। প্ৰিণ্টাৰ অন কৰিছোঁ, প্ৰিণ্টাৰ অন হৈছে, ঘূৰিছেও প্ৰিণ্টাৰটো। এইটো এটা দেখা পাইছে আলপিন এডালো সোমাই আছিলে প্ৰিণ্টাৰটো, এইটো চাওক। এইটো আলপিন থকা কাগজ কেতিয়াও প্ৰিণ্টাৰত ভৰাব নালাগে। এতিয়া আলপিন ওলাইছে, এই আলপিনবিলাকে কি কৰে, ৰোলাৰ চোলাৰবিলাক বেয়া কৰে। এতিয়া প্ৰিণ্টাৰ ৰেডি হোৱা নাই, ৰেডি হ'ব এতিয়া। প্ৰিণ্টাৰ ৰেডি হৈ আছে, প্ৰিণ্ট দিম, কেনেকুৱা আহে দেখাম আপোনালোকক। ৰেডি, এতিয়ালৈকে লাইট জ্বলি আছে, ৱাৰ্মিংটো। কাগজ, এইখন কাগজকে আমি জেৰক্স কৰিম। প্ৰিণ্টাৰ ৰেডি, চাওক 1 আছে, প্ৰিণ্টাৰ ৰেডি হৈ আছে, কপি কৰিবৰ কাৰণে ৰেডি। এতিয়া ছাপ'জ আমি এইটো কপি দিম, জেৰক্স কৰিম। জেৰক্স কৰিলোঁ, কি হয় দেখা যাওক। আপোনালোকৰ সন্মুখতে ৰিপেয়াৰ কৰি আছোঁ প্ৰিণ্টাৰটো। এইটো খুব কমন প্ৰিণ্টাৰ, আপুনি মানে অফিচবিলাকত খুব কমন ইউজ হয়। প্ৰিণ্টিং আহি গৈছে, দেখিছে? প্ৰিণ্টিং ধুনীয়া আহি গৈছে। কমিছে অলপ, কিন্তু ধুনীয়া আহিছে। আমি বেলেগ এটা টনাৰ লগাই চাওঁ, কি আহে চাওঁ। বেলেগ এটা টনাৰ দি আছোঁ, এইটো টনাৰ দি আছোঁ, বেলেগ এটা টনাৰ লগাই চাওঁ। এইটো টনাৰ মই খুলি দিলোঁ, এইটো চাওক, এটা নতুন টনাৰ। এইটো টনাৰ ফিট কৰিলোঁ, বেলেগ এটা প্ৰিণ্ট কৰি চাওঁ কি হয়। ৰেডি প্ৰিণ্টাৰ। এইটো নেক্সট আকৌ এটা জেৰক্স মাৰি চাওঁ, কোৱালিটি কি আহে। এইটো ডিপ আহিছে, তাৰমানে ইংক কমি আছিলে, এইটো কাৰণে কম আহিছিলে। ঠিক আছে, এইটো ঠিক আছে। এইটো চাওক, আপোনালোকৰ সন্মুখত প্ৰিণ্টাৰ অ'কে, ঠিক আছে।
প্ৰিণ্টাৰটো প্ৰব্লেমটো পালোঁ কি যে তাৰ এই বস্তুটো বেয়া আছিল, এইটো আপোনাৰ নতুন লগাই দিয়া হ'ল। এইটো পিক আপ ৰোলাৰ বুলি কয়, এইটো খুব বেয়া হয় প্ৰিণ্টাৰ বহুত দিন পেলাই থ'লে কাম নকৰাকৈ যদি থাকে তেতিয়াহ'লে এই বস্তুটো বেয়া হয়। এইটো পিক আপ ৰোলাৰ। কাগজটো কি হয়, ই এনেকৈ ধৰে, এইটো কাগজটো এনেকৈ ধৰি পেলাই উঠাই লৈ যায়, এইটো বেয়া হৈ যায়, এইটো ৰাবাৰটো। তেতিয়া এইটো সলাই দিলে প্ৰিণ্টাৰ পিক আপ হৈ যায় আকৌ। ধন্যবাদ।